হেল্ল' ফ্ৰেণ্ডছ, এইটো মোৰ চেনেল জাষ্ট ফৰ ইউ। ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ চাই ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজি মই পনীৰ বনাম। গাখীৰৰ পৰা কেনেকৈ পনীৰ বনাই আপোনালোক চাই থাককচোন। গাখীৰ 1 লিটাৰ লৈ লৈছোঁ। নেমু এফাল লৈ লৈছোঁ আৰু নেমুবোৰ মই এতিয়া টুকুৰা কৰি ল'ম আৰু ৰস উলিয়াম। উলিয়া হৈ গ'ল। এতিয়া মই চচপেনত গাখীৰবোৰ লৈ লৈছোঁ। এতিয়া গাখীৰসমূহ মই উতলাই ল'ম। গাখীৰ উতলিছে আৰু এতিয়া অলপ লৰাই দিব যাতে ওপৰলৈ উঠি নাহে। গাখীৰবোৰ উতলাৰ পাছত মই এতিয়া নেমু ৰসসমূহ ঢালি দিম। ঢলাৰ পাছত আকৌ লৰাই দিব ভালকে। দুই মিনিট ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হৈ গ'ল। এতিয়া মই পাত্ৰ এটা লৈ লৈছোঁ। এতিয়া মাৰ্কিন কাপোৰ এখন লৈ ল'ম, পাতল কাপোৰ। মাৰ্কিন কাপোৰখন ধুনীয়াকৈ পাৰি দিব পাত্ৰটোৰ ওপৰত আৰু এতিয়া উতলাই লোৱা গাখীৰসমূহ তাৰ ওপৰত ঢালি দিব। ঢালি লোৱাৰ পাছত এতিয়া ধুনীয়াকৈ চেপি দিব যাতে ৰসটো ওলাই যায়। মই ঠাণ্ডা পানী লৈ লৈছোঁ। ঠাণ্ডা পানীত অলপ তিয়াই ল'ব যাতে নেমুৰ গোন্ধসমূহ নাইকিয়া হয়। এনেদৰে ভালকৈ তিয়াই দিয়াৰ পাছত চেপি দিব যাতে গোটেই পানীখিনি ওলাই পৰে। চেপি দিয়াৰ পাছত ধুনীয়াকৈ এনেকৈ ঘূৰাই ল'ব টাইটকৈ
আৰু গোটেই পানীখিনি উলিয়াই ল'ব। টাইটকৈ এনেদৰে ঘূৰাই ঘূৰাই বান্ধি লোৱাৰ পাছত ধুনীয়াকৈ এনেদৰে বহল কৰি ল'ব। এতিয়া হৈ গ'ল। মই এতিয়া এই পাত্ৰটোৰ ওপৰত দি ল'ম। তাৰ পাছত গধুৰ শিলেচটা ওপৰত দি দিম। এতিয়া মই ফ্ৰিজত থৈ ল'ম। ফ্ৰিজত এনেদৰে থোৱাৰ পাছত শিলচটা ওপৰত দি থ'ব। গধুৰ বস্তু এটা থ'লেই হ'ব। আপোনালোকে 10 মিনিট এনেকৈ ফ্ৰিজত ভৰাই থ'ব আৰু 10 মিনিটৰ পাছত উলিয়াই ল'বগৈ। পনীৰ হৈ গ'ল। এতিয়া মই কাপোৰখন গুচাই সৰু সৰু টুকুৰা কৰি এনেদৰে আপোনালোকে সৰু সৰু টুকুৰা কৰি ল'ব। এয়া চাওক, পনীৰ হৈ গ'ল। আপোনালোকে গাখীৰৰ পৰা কেনেদৰে পনীৰ বনালোঁ, কেনেকুৱা পালে বাৰু? যদি ভাল লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এয়া চাওক, বজাৰত কিনিব পৰা পনীৰৰ দৰে আমি